Hi everyone, welcome back to my channel. এয়া আমি 2021 ৰ 1 জানুৱাৰী দিনাখন অকমান ওলাই গৈছিলো ক'ত গৈছিলো আপোনালোকক দেখুৱা বুলি ভাবিলো তেতিয়াহলে আহক মোৰ লগত আপোনালোকক দেখুৱাই যাওঁ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু নতুন সকলে সাবস্ক্ৰাইব কৰিব 5 জানুৱাৰী প্ৰথম দিনাখন মন্দিৰ দৰ্শন নকৰিলে অকণো ভাল নালাগে সেইবাবে আমি প্ৰথমতে মন্দিৰ দৰ্শন কৰিলো প্ৰথমতে শিৱ মন্দিৰত সোমালো শিৱ মন্দিৰৰ পিছে ভিডিও তোলা নহল তাৰ পিছত আমি কাজিৰঙা দুৰ্গা মন্দিৰলৈ গলো এয়া আমি কাজিৰঙা দুৰ্গা মন্দিৰলৈ গৈ আছো কাজিৰঙা দুৰ্গা মন্দিৰত চাকি ধূপাতি জ্বলোৱা হল সেয়া কৰিলো আৰু এই মন্দিৰত খুব কথা লাগে বুলি কয় বিৰাট ভাল লাগিলে মন্দিৰত দৰ্শন কৰি এয়া আমি জীপ সাফাৰি কৰিবলৈ ওলাইছো মন্দিৰ দৰ্শন কৰি অহাৰ পাছত ভাবিলো জীপ সাফাৰিকে কৰো আমি আগবেলাতে গৈছিলো কাৰণে সুন্দৰভাৱে জীপ সাফাৰি কৰিব পাৰিলো এয়া চৰাই বৰ ধুনীয়া ধুনীয়া চৰাই কিছুমান দেখিবলৈ পালো কাজিৰঙা জীপ সাফাৰি কৰোতে মই কি দেখিলো আপোনালোকক দেখুৱাই যাম আপোনালোক মোৰ লগত আহি থাকক আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব এটা সব দেখিব মই যি দেখিলো মই দেখুৱাই যাম আপোনালোকক অকল ধৈৰ্য ধৰি অকমান ভিডিওটো সম্পূৰ্ণকৈ চাব এয়া মই মোৰ কেমেৰাত সুন্দৰ প্ৰাকৃতিক দৃশ্য বন্দী কৰাত ব্যস্ত হৈ পৰিছো এইবাৰ কাজিৰঙাত বাহিৰা পৰ্যটকৰ সংখ্যা কম দেখা পালো লোকেল মানুহৰ সংখ্যা বেছি লকডাউন খোলাৰ পাছত এয়া প্ৰথম সেইবাবে হয়তো বাহিৰা পৰ্যটকৰ সংখ্যা কম এবাৰ বৰ ভাল লাগিলে জীপ সাফাৰি কৰি এনেকৈ প্ৰকৃতিৰ মাজত ফুৰিবলৈ পালে মনটো বিৰাট ভাল লাগে জীৱ জন্তু চৰাই চিকটি চাই নেও ভাল পাওঁ এইখন এখন বিলৰ কাষত বহুতো সুন্দৰ সুন্দৰ চৰাই আহি পৰিছেহি আপোনালোকে ধৰিব পাৰিছেনে বাৰু বহুত দূৰত আছে চৰাইখিনি এয়া মই অকমান থিয় হৈ পেলাই চাইছো এনেকৈ গৈও ভাল লাগে এনেকৈ ভিডিও কৰিবলৈ অকমান সুবিধা হয় মৃদু বতাহ এজাক বলি আছে এনেকৈ থিয় হৈ দিয়াত আৰু গাত লাগিছে ভাল লাগিছে বতাহজাক এয়া দূৰত পাহাৰ এয়া বিলৰ পাৰত ধুনীয়া ধুনীয়া চৰাই আহি পৰিছেহি এইবোৰ বহুত দূৰৰ পৰা উৰি আহি পৰেহি বগা বগা চৰাইবোৰ দেখি বিৰাট ভাল লাগিছে এখন ধুনীয়া সুন্দৰ বিল এয়া গড় ধৰিব পাৰিছেনে গড়টো মই জুম কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো একদম গাড়ীৰ ওচৰত আছিলে গড়টো মাজতে অকমান খালৰ নিচিনা পানী আছিলে অলপ ভয়ও লাগিছিলে এনেবাকে খেদি আহে বুলি
আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এয়া বিলত চৰাইবোৰ পৰি আছে আৰু অকণমান দূৰত এটা হৰিণা দেখিবলৈ পাইছিলোঁ এই হৰিণা এটা আছে ইমান যে ভাল লাগিছিল জীপ চাফাৰী কৰি সুন্দৰ বতাহ এজাক বলি আছে আৰু এনেকৈ থিয় হৈ গৈ থাকি বিৰাট ভাল লাগে চাৰিওফালে সেউজীয়া গছ-গছনি বিল পাহাৰ সঁচাকৈ বৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য চালে চাই থাকিব মন যোৱা এটা মনোমোহা প্ৰাকৃতিক দৃশ্য আপোনালোকৰ চাকৈ ভাল লাগিছে মোৰ লগতে চাবলৈ পায় এয়া চাওকচোন কিমান ধুনীয়া এইবোৰতো বহুত চৰাই পৰি আছে আমাৰ লগতে বহুতে জীপ চাফাৰী কৰি আছে ইয়াৰ পিছফালে বহুত আহি আছে কিন্তু এটা গেপ মেইনটেইন কৰি আছে কাৰণ বেছি কাষেদি গ'লে ধূলি উৰে আমি আগত গৈ আছোঁ আমাৰ পিছত কেইবাখনো আহি আছে এয়া আমি হৰিণা দেখিবলৈ পালোঁ অকণমান দূৰত আছে পোৱালি হৰিণা এটা লগতে মাকজনী এয়া জুম কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ হয়তো ধৰিব পাৰিছে বৰ মৰম লগা হৰিণা এনেকৈ মাজে মাজে আমি সময় সুবিধা পালে কেতিয়াবা জীপ চাফাৰী কৰোঁ কেতিয়াবা হাতীত যোৱা হয় আগতে হাতীত গৈছিলোঁ দুবাৰ এবাৰ কিন্তু মোৰ জীপ চাফাৰী কৰিহে বেছি ভাল লাগে আপোনালোকৰ চাকৈ আহিছে বহুত ওচৰে পাজৰে থকা লোকসকল সঁচাকৈ বিৰাট ভাল লাগিল আহি পেলাই কোনোবাই যদি অহা নাই কাজিৰঙা তেতিয়াহ'লে নিশ্চয় আহিব ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা এয়া হাতী দুটা হাতীটো বহুত দেখিলোঁ এইটো এটা হৰিণা এয়া আমাৰ জীপ চাফাৰী কৰা হৈ গ'ল 1 জানুৱাৰীৰ দিনাখন আমাৰ সুন্দৰকৈ দিনটো পাৰ হ'ল এতিয়া আমি লাঞ্চ কৰিবলৈ এখন হোটেলত সোমালোঁ আৰু তাতে লাঞ্চ কৰি আকৌ পুনৰ ঘৰলৈ যাত্ৰা কৰিলোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল বাই বাই